নমস্কাৰ বন্ধুসকল, মই মানে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলত। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ ওপৰত আলোচনা কৰিম। হয় বন্ধুসকল, আপুনি এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো অল প্ৰেছ কৰিব। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নকৰিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গোলাঘাট আৰু নগাঁও, মানাহ ৰাষ্ট্ৰীয় উদ্যান বৰপেটা বঙাইগাঁও, নামেৰি শোণিতপুৰ, ডিব্ৰু-চৈখোৱা ডিব্ৰুগড় আৰু তিনিচুকীয়া, ওৰাং ৰাষ্ট্ৰীয় উদ্যান দৰং আৰু শোণিতপুৰ। বন্ধুসকল, অভয়াৰণ্য হৈ গ'ল গিবন অভয়াৰণ্য যোৰহাট, গৰমপানী অভয়াৰণ্য কাৰ্বি আংলং, চক্ৰশিলা অভয়াৰণ্য ধুবুৰী আৰু কোকৰাঝাৰ, বুঢ়াচাপৰি অভয়াৰণ্য শোণিতপুৰ, পবিতৰা অভয়াৰণ্য মৰিগাঁও, পানীদিহিং পক্ষী অভয়াৰণ্য শিৱসাগৰ, পদুমণি অভয়াৰণ্য তিনিচুকীয়া ভেৰজান, সোণাইৰূপা অভয়াৰণ্য শোণিতপুৰ, লাওখোৱা অভয়াৰণ্য নগাঁও, বৰনদী অভয়াৰণ্য গোলাঘাট, কাৰ্বি আংলং অভয়াৰণ্য কাৰ্বি আংলং, পূব কাৰ্বি আংলং অভয়াৰণ্য কাৰ্বি আংলং, বৰদৈবাম বিলমুখ অভয়াৰণ্য ধেমাজি লখিমপুৰ, আৰু বন্ধুসকল দীপৰ বিল অভয়াৰণ্য হৈ গ'ল কামৰূপ। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিলে নাই, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি অল প্ৰেছ কৰিব। আজিলৈ আহোঁ বন্ধুসকল, জয় আহোঁ।